নমস্কাৰ, মই পৰিৱেশে মোৰ ইউটিউব চেনেল পৰিচ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমিও বৰ্তমান ভালে আছোঁ। আজি আমি যাবলৈ ওলাইছোঁ মৰিয়নি, অৰ্থাৎ মোৰ মাৰ ঘৰলৈ। চুনু, মই আৰু চুনুৰ পাপা যাম। চাই থাকক, আমি আজি ঘৰলৈ গৈ আছোঁ। আমি ঘৰ পাই গ'লোহি, খাই বৈ আজৰি হ'লোঁ। ঘৰ পাই এতিয়া চুনু ককাকৰ লগত আছে, খেলি আছে। আমি প্ৰায় 2:30মান বজাতে ঘৰ পালোহি। এতিয়া আমি যাব ওলাইছোঁ মহাহঁতৰ ঘৰ ফালে। গৈ আছোঁ আমাৰ গাঁৱে গাঁৱে। চাই থাকক আপোনালোকে। আমাৰ পদূলিটো বহুত দীঘল, ওলাওঁতেই টাইম লাগে। ওলাই আছোঁ এতিয়া। গৈ আছোঁ। মহা আহি আছে পাছফালে। এইটো আমাৰ ৰাস্তাটো, এইফালেদি যাম এতিয়া। বোকা হৈ আছিলে, বৰষুণ দিছিলে কাৰণে। পাছফালে বেটিক মাহীয়েকে লৈ আহিছে। কি খবৰ? টাকলো নহ'ল, মই টাকলো আছিলোঁ যে। এতিয়া আমি ফিল্ড পামহি আৰু। মই লৈছোহে, মোলৈ নাহে, আপোনালৈ আহিয়ে থাকে ন ধুব ন। ইমান কষ্টকে ফুল পাতি ফুচুলাই লৈছো। জংঘল হৈ আছে পুৰা। এখন ফিল্ডখন স্কুল বনাই আছে। এয়া ৰাস্তা পুৰা ধান ৰুব পৰা অৱস্থা হৈ আছে, বোকা হৈ আছে পুৰা। পাইছোহি আৰু, বেছি টাইম নাই। ভালনে? আজি আহিলোঁ। ক্ষীণাই গ'ল তাই। ডাঙৰ হৈ আছে যে। আকৌ মুখত চুখত দিব নাই? নিদিয়ে। বাই বাই। এয়া গৈ আছে, মই পিছে পিছে গৈ আছোঁ আৰু। জেঠাইহঁতৰ ঘৰ পাইছেহি আৰু, সোমাইছোহি জেঠাইহঁতৰ ঘৰ। এইটো জেঠাইহঁতৰ মিল আছে, ইয়াত ধান কুটাই জেঠুৱে। এইটো মিল হয়, ধান কুটাই ইয়াত। এইটো জেঠাইহঁতৰ ঘৰ। এয়া নবৌ হয়, এয়া আৰু এজনী নন হয় আমাৰ ভতিজী। এয়া আমাৰ এটা বেটা আৰু এটা আমাৰ 8কে 4 দিনৰ সৰু হ'ব আৰু। এয়া ই শুই আছে, বায়েকে মৰম কৰি আছে। এইফালে নবৌ হয়, এয়া ইয়াতো মানুহ পুৰা ভৰ্তি হৈ আছে। মাহী আছে, এয়া মাহী। চেহেৰা দেখিছে আপোনালোকে, গাঁৱলীয়া চেহেৰা এইবিলাক। এইফালে চাওঁ,
এয়া এই থুতৰিটো চাই লওক স্কুটিৰ পৰা পৰি পুৰা হেৰি হৈ আছে ঘায়ল হৈ আছে এয়া ভালকে দেখা দিছো এইটো ভাইটি হয় এজনী মতি মাছি মোৰ এইটো দাগটো যাবলৈ আপোনালোকে প্ৰে কৰি দিয়ক ভগৱানক এজনী জেঠাই হয় আমি এতিয়া গৈ আছো পাহাৰৰ ফালে বৰ্ডাৰআলি ফালে পুৰা বোকা ৰাস্তা হৈ আছে বোকাই বোকাই গৈ আছো এয়া চিমি গৈ আছে পুৰা বোকা ৰাস্তা বনাই নিদিয়ে আৰু চৰকাৰে এবাৰ নিউজত উঠাইছিলে বাৰু ৰাস্তাটো দেখিছিলোঁ নিউজত হ'লেও এতিয়ালৈকে ৰাস্তা বনাই নাই বৰ দিগদাৰ হয় যেতিয়া মানে বৰষুণ দিয়ে তেতিয়া ধান ৰুব পৰা অৱস্থা হৈ যায় কিছুমানে ধানো লগাই দিয়ে ক'ৰবাত আমাৰ এইখিনিৰ পৰা পাহাৰখন বেছি দূৰ নহয় ওচৰতে খালি আজি উঠি দেখাবগৈ নোৱাৰোঁ আৰু অলপমান গধূলিও হৈ আহিছে এতিয়া এনেই অলপমান যাওঁ আৰু বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ ফুৰি ভাল লাগে আগতে ইয়াতে থাকোঁ সেইকাৰণে আহিছোঁ আৰু আপোনালোকেও চাওক ভাল লাগিব এয়া প্ৰাকৃতিক পৰিৱেশ গাঁৱৰ সেউজীয়া ধান ৰুলে কিছুমান মানুহে গৈ আছোঁ এতিয়া সেইফালে পাহাৰখন অলপ দেখিছে এইবোৰ ল'ৰা ছোৱালীবোৰ খেলি আছে আমাৰ বেটিক থৈ আহিছোঁ নতুন জেগা যে সেইকাৰণে লৈ অহা নাই এইখিনিকে আৰু বৰ্ডাৰআলি বুলি কয় আৰু বৰ্ডাৰত উঠিব লাগিব এতিয়া বৰ্ডাৰ সীমা পালোহি আৰু আমাৰ ঘৰৰ পৰা বেছিকণ নহয় এইফালে পাহাৰ যাব পাৰি ভালনে মই আজি আহিলোঁ কেইটা আছে ছাগলী এটাই ছোৱালীজনী থৈ আহিলোঁ এই মাহীহঁতৰ ঘৰত আছে দীপিকা আহিছে নেকি সেয়া পাহাৰ উঠিম এতিয়া মোৰ ঘৰ মই আজি আহিলোঁ ক'ত গৈছিলি ইয়াত মানুহ আহিলে ন আজিকালি এইটো ভাড়া থাকে নেকি নহয় নিজৰ এইটো কি বনালে এইটো হেৰি হয় BDP ডিউটি এইখনে বৰ্ডাৰআলি উঠিলোঁ আৰু বৰ্ডাৰ এয়া সেইফালে তললৈ অলপমান আৰু এইফালে পথাৰ আছে পথাৰৰ এইফালে পাহাৰখন আছে এখন সেয়া জেঠুৱে নহয় জানো সেয়া জেঠুৱে কোৰ মাৰি আছে পথাৰত সেয়া পাহাৰৰ একেবাৰে ওচৰতে আৰু বাগান আছে চাহপাত বাগান এতিয়া নাযাওঁ আৰু কিন্তু দেৰি হৈছে বেটিকো এৰি থৈ আহিছোঁ এফালেদি গ'লে পকা ৰাস্তা পায়গৈ আৰু ইফালে মানুহবোৰ ৰৈ আছে সেইফালেও কোৰ মাৰি আছে মানুহবিলাকে
ব'লা যাওঁগৈ, বেলেগ এদিনা আহিম আৰু।